আজি আপোনালোকৰ মাজলে বনৰীয়া কচুৰ ফুলৰ এটি সুন্দৰ আঞ্জা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইখিনি কচুৰ ফুল লোৱা হ'ল, বনোৱা হ'ব আঞ্জা। কেনেধৰণে বনাইছোঁ চাওক। সুন্দৰভাৱে কাটি লোৱা হৈছে, যি পেলনীয়া অংশ মাজৰ অংশখিনি পেলাই দিয়া হৈছে। এইখিনি মাজৰ অংশখিনি, এইখিনি পেলনীয়া যি অংশ চফা কৰি লোৱা হৈছে। সুন্দৰভাৱে কুটি লোৱা হৈছে এখন থালত কচুৰ ফুলখিনি। কেনেধৰণে আজিৰ আঞ্জাভাগ বনাইছোঁ সম্পূৰ্ণ আঞ্জাভাগ চাওক। এখন থালত সম্পূৰ্ণ কচুৰ ফুলখিনি গোটাই লোৱাৰ পিছতে কুকাৰত দি দিয়া হৈছে বইল হ'বৰ বাবে। সুন্দৰভাৱে ভৰাই লোৱা হৈছে কচুৰ ফুলখিনি। অলপমান দিয়া হৈছে নিমখ আৰু দিয়া হৈছে গৰম পানী বইল কৰিবৰ বাবে। কুকাৰত দি দিয়া হৈছে পানীখিনি। সুন্দৰভাৱে ঢাকন মাৰি দিয়া হৈছে বইল হ'বৰ বাবে। কুকাৰত দি দিয়া হ'ল। গেছ অন কৰি দিয়াৰ লগে লগে কুকাৰটো পাতি লোৱা হ'ল। আৰু লগতে আপোনালোকক দেখুৱাইছোঁ এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব আজিৰ আঞ্জাভাগ। আলু আছে আৰু ঘৰতে ৰেডি কৰা মছলা, বিলাহী আছে কুটি থোৱা, পিঁয়াজ জলকীয়া আছে, নৰসিংহ পাত আছে আৰু আছে আদা নহৰু পিঁয়াজৰ পেষ্ট, শুকান জলকীয়াও দিয়া আছে ইয়াতে। আৰু এইপিনে গেছ অন কৰি দিয়া হ'ল, কেৰাহী পাতি দিয়া হ'ল। কেৰাহী পাতি দিয়াৰ লগে লগে দি দিয়া হৈছে মিঠাতেল। আৰু মিঠাতেল গৰম হোৱাৰ লগে লগে দিয়া হৈছে অলপমান হালধি কালাৰৰ বাবে। আৰু লগতে আলুখিনিও দি দিয়া হৈছে। পোনপ্ৰথমে আলুখিনি ফ্ৰাই কৰি লোৱা হ'ব। হেতাৰ সহায়ত লৰাই লোৱা হৈছে। অলপমান দিয়া হৈছে নিমখ। আলুখিনি ইতিমধ্যে ফ্ৰাই হৈ পৰিছে আৰু লগতে আলুখিনি ফ্ৰাই হৈ পৰিল। কাঢ়ি লোৱা হৈছে এখন প্লেটত সুন্দৰভাৱে সম্পূৰ্ণ আলুখিনি। আৰু লগতে একেখিনি তেলতে দি দিয়া হ'ব এতিয়াই গোটা জিৰা। অলপ টাইম হেতাৰ সহায়ত লৰাই লোৱা হৈছে। লগতে দিয়া হৈছে নৰসিংহ পাতখিনি আৰু ইয়াৰ লগতে দিয়া হ'ব পিঁয়াজ আৰু জলকীয়াখিনি। সুন্দৰভাৱে দি দিয়া হ'ল। লৰাই পকৰাই লোৱা হৈছে অলপ টাইম। সুন্দৰভাৱে লৰাই পকৰাই লোৱা হৈছে। লগতে কুকাৰত বইল হ'বলৈ দিয়া কচুৰ ফুলখিনি বইল হৈ পৰিল। চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে বইল হোৱাৰ লগে লগে। লগতে মছলাত দি দিয়া হৈছে এটা বিলাহী কাটি থোৱা। সুন্দৰভাৱে আকৌ এবাৰ লৰাই পকৰাই লোৱা হৈছে। আৰু ঘৰতে ৰেডি কৰা মছলাখিনি দি দিয়া হৈছে অলপ গৰম পানী। হেতাৰ সহায়ত গুলি লোৱা হ'ল। সম্পূৰ্ণ মছলাখিনি এই ভাজি থকা মছলা দিয়া নহয়, অলপহে মছলা দিয়া হৈছে। সুন্দৰভাৱে আকৌ এবাৰ লৰাই পকৰাই লোৱা হৈছে। আৰু চাওক এইকণ মছলা দি দিয়া হৈছে আদা নহৰু পিঁয়াজৰ পেষ্টখিনিত। সুন্দৰভাৱে আকৌ এবাৰ ভাজি থকা মছলাখিনিত আদা নহৰু পিঁয়াজৰ আৰু জলকীয়াৰ পেষ্টটো দি দিয়া হৈছে। সুন্দৰভাৱে আকৌ এবাৰ হেতা চলাই দিয়া হ'ল। লৰাই পকৰাই লোৱা হৈছে। মছলাটো ভাজি থকা হৈছে। যিমানে মছলা ভাজিব আপোনাৰ যি আঞ্জা বনাব সেই আঞ্জা সোৱাদ নোহোৱাকৈ নাথাকে। নিমখ দিয়া হ'ল আৰু নিমখ ব্যৱহাৰ কৰা নহয়, যিহেতু নিমখ সোৱাদ অনুযায়ী হৈ পৰিল। চাওক মছলাটোত দিয়া হ'ল গৰম পানী। অলপ টাইম ভজাৰ পিছতে কালাৰ সলনি হৈ পৰিল আৰু দি দিয়া হ'ব এতিয়াই দি দিয়া হ'ল কচুৰ ফুলখিনি। সুন্দৰভাৱে আকৌ এবাৰ লৰাই পকৰাই লোৱা হৈছে। যদিহে আপোনালোকে এই পদ্ধতিত বনৰীয়া কচুৰ ফুল বনাই খাবলৈ সঁচাকৈ কৈছোঁ বহুতে সোৱাদ হৈছিল। আৰু আপোনালোকে যদি এই পদ্ধতিত বনায় তেতিয়া আপোনালোকৰো হ'ব। ঢাকোন মাৰি দিয়া হ'ল। 15-10 মিনিটৰ পিছত ঢাকোন উদঙাই লোৱা হৈছে। চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিল 15-10 মিনিটৰ পিছত। এই পদ্ধতিত যদি এবাৰ বনাই খাই চাই সঁচাকৈ কৈছোঁ বহুতে জুতি পাব আপোনালোকে। আৰু বইল আলুখিনিও দি দিয়াৰ পিছতে লৰাই লোৱা হৈছে সুন্দৰভাৱে হেতাৰ সহায়ত। আৰু নিমখ দিয়া হৈছিলে সোৱাদৰ বাবে, হালধি দিয়া হৈছিলে কালাৰৰ বাবে। দুয়োটা নহ'লে কেতিয়াও আপুনি জুতি আৰু সোৱাদ নাহে। আৰু দি দিয়া হৈছে গোল নেমু। এটা সম্পূৰ্ণ গোল নেমু দিয়া হৈছে। এই পদ্ধতিত এবাৰ বনক। বিলাহী আৰু গোল নেমুটো দিয়াৰ কাৰণ এইটোৱে হ'ল যাতে কচুখিনিয়ে যাতে নখজুৱক কচুৰ ফুলখিনিয়ে। ইতিমধ্যে আমাৰ কচুৰ ফুলখিনি হৈ পৰিল। কাঢ়ি লোৱা হ'ল এটা টিফিন বাতিত। সুন্দৰভাৱে হৈ পৰিল। এই পদ্ধতিত নিজৰ ঘৰত এবাৰ হ'লেও বনাই খাই চাওক।
পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ আঞ্জাভাগ যি বনৰীয়া কচুৰ ফুলৰ আঞ্জা বনালোঁ, কেনে লাগিল এটা কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।